99% মানুহে এই কুৱেশ্যনটোৰ এনচাৰ ভুল কৰে। ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আৰু প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মিথেন। উদ্ভিদৰ কোষবেশন প্ৰধানকৈ কিহেৰে গঠিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চেলুলোজ। জীৱবিজ্ঞানৰ পিতা বুলি কাক কোৱা হয়? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এৰিষ্টটল। নেক্সট কুৱেশ্যন, মানুহৰ শৰীৰত সৰ্ববৃহৎ অংগ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ছাল। মানুহৰ শৰীৰত সৰ্ববৃহৎ অংগ হৈছে ছাল। নেক্সট প্ৰশ্ন, উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি সালোক সংশ্লেষণ। উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বা ফটোচিনথেসিস বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, পানীৰ ৰাসায়নিক সংকেত কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি H2O। পানীৰ ৰাসায়নিক সংকেত হৈছে H2O। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলত সৰ্বাধিক থকা গেছ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি নাইট্ৰজেন 78%। নেক্সট কুৱেশ্যন, বলৰ SI একক কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি নিউটন। বলৰ SI একক হৈছে নিউটন। শব্দ শূন্য স্থানত গতি কৰিব পাৰেনে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি নোৱাৰে। শব্দ শূন্য স্থানত গতি কৰিব নোৱাৰে। সূৰ্যৰ শক্তিৰ মূল উৎস কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি নিউক্লিয় সংযোজন বা ফিউজন। সূৰ্যৰ শক্তিৰ মূল উৎস হৈছে নিউক্লিয় সংযোজন। ভিটামিন সিৰ অভাৱত কোনটো ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি স্কাৰ্বি। ভিটামিন সিৰ অভাৱত হোৱা ৰোগৰ নাম হৈছে স্কাৰ্বি। পৃথিৱীৰ উপগ্ৰহৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি চন্দ্ৰ। পৃথিৱীৰ উপগ্ৰহৰ নাম চন্দ্ৰ। তলৰ কোনটোৱে হাড় আৰু পেশীক পৰস্পৰ সংযোগ কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ টেণ্ডন। নেক্সট কুৱেশ্যন, হাইড্ৰফাইট তলৰ কোনটোক বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ এটা জলজ উদ্ভিদক। এটা জলজ উদ্ভিদক হাইড্ৰফাইট বুলি কোৱা হয়। মুখ্যতঃ মেনগ্ৰোভ যুক্ত জোৱাৰ ভাটাৰ অৰণ্য তলৰ কোন ঠাইত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ নৰ্মদা অৱবাহিকা। শ্বেত ৰক্তকণিকা বা WBCৰ প্ৰধান কাৰ্য তলৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰোগ প্ৰতিৰোধ ক্ষমতা ধাৰণ কৰা। নেক্সট কুৱেশ্যন, মানুহৰ মুখগহ্বৰত তলৰ কোনটোৰ পাচন প্ৰক্ৰিয়া আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি কাৰ্বহাইড্ৰেট। মানুহৰ মুখগহ্বৰত কাৰ্বহাইড্ৰেটৰ পাচন প্ৰক্ৰিয়া আৰম্ভ হয়। থ্যাংক ইউ ফর ওয়াচিং।